আগবাক কবি নিবেদন দাস পাটোৱাৰী। কাম নাথাকিলে আগবাক কৰোঁ আগৰে পৰা। সৰুতে কৰা আগবাকবোৰে কেতিয়াবা বেলুন পুতলা চিলা হৈছিল, কেতিয়াবা গছ, ঘৰ, চৰাই আৰু কেতিয়াবা পাহাৰ, সূৰ্য, নৈ ইত্যাদি। সময় মোৰ গাটোত আগবাক কৰিছিল নিজৰ মতে। মোৰ আগবাকৰ ধৰণ সলনি হৈছিল, কেতিয়াবা কবিতা, কেতিয়াবা প্ৰেমিকাৰ চকু, কেতিয়াবা প্ৰতিবাদী শব্দ, কেতিয়াবা নুবুজা নক্সা। মনটোক আগবাক কৰিবলৈ চেষ্টা নকৰা নহয়, নোৱাৰিলোঁ। জোনৰ পোহৰখিনিও নোৱাৰিলোঁ, আই পিতাৰ হাঁহিবোৰো। তেতিয়া মোৰ নিজকে এটা চৰাই যেন লাগিছিল, বৰ্ষাৰ সন্ধিয়া বসন্তৰ গান গোৱা চৰাই। আগবাক সকলোৱে কৰে, কম বেছি পৰিমাণে। জীৱনৰ আগবাকবোৰতকৈ আঙুলিৰ আগবাকবোৰ স্থায়ী কিছু হ'লেও।